हेलो एंड गुड मॉर्निंग आपनालोक সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া মৰ্নিং বাজিছে 5:30। আজি মই অলপ জলদি উঠিলো, কিন্তু ভিডিওটো কৰোঁতে অলপ লেট হ'ল। বিছনাৰ পৰা উঠিবলৈ এলাহ লাগিলে, সো এতিয়া উঠিলো। মই মুখ ধোৱাই নাই, ফ্ৰেছ হোৱাই নাই মই, তো ভাবিলোঁ আপোনালোকক প্ৰথমে সুপ্ৰভাত জনাই লওঁ। এতিয়া মই ফ্ৰেছ হৈ ল'ম, তাৰপিছত আপোনালোকৰ লগত মোৰ দিনটোৰ যাত্ৰা আৰম্ভ কৰিম। তো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। সাবস্ক্রাইবটো টিপি দিবচোন। এতিয়া বাজিছে 9:30 আৰু মই জাষ্ট গা ধুই আহিলোঁ। মূৰটো ধুই দিলোঁ লগতে, কাৰণ লেতেৰা হৈ আছিলে। বহুত অশান্তি লাগে লেতেৰা হৈ থাকিলে। আৰু বতৰটো চাওক, আজি ৰ'দ ওলাইছে, তো মনটো ভাল লাগিছে সেইবাবে। ইমান টান ৰ'দ নহয়, কোমল ৰ'দ। তো আজিৰ দিনটো কেনেদৰে পাৰ কৰোঁ আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। আৰু প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে, তেনেহ'লে মই এটা উৎসাহ পাম আপোনালোকৰ বাবে নতুন ধুনীয়া ব্লগ আনিবলৈ। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক আগুৱাই যোৱাত সহায় কৰিব। মেলিবই পৰা নাই, তো অলপমান শুব লাগিব এতিয়া। তাৰপিছত পিছবেলা আপোনালোকক লগ পাই আছোঁ। এনেই অকণমান ওলাই আহিছোঁ বাহিৰলৈ। ভিতৰত সোমাই থাকি বহুত বৰিং লাগিলে। এতিয়া দুপৰীয়া হৈছে। আজি অলপ শুলোঁ মই ঘৰত। মা আৰু মই এনেই বহি আছোঁ। আজি দিনটো এবাৰ বৰষুণ দিছে, এবাৰ ৰ'দ দিছে, এবাৰ বৰষুণ দিছে, এবাৰ ৰ'দ দিছে। মাৰ নিচিনা চকুটো মোৰ একেই অলপমান, কিবা পাহাৰীয়া মানুহৰ দৰে লাগে দেখিবলৈ। পাহাৰীয়া নহয় একচুৱেলি, আহোম হয় মাহঁত। মই আপোনালোকক এতিয়া বস্তু এটা দেখাম। তো নমাই দিয়া, এইটো ঢেঁকীশাল হয়। এইটো এনেদৰে ঢেঁকী দিয়ে, ইয়াত পিঠা খুন্দে। এইটো উজনি অসমৰ ফালে এই ঢেঁকীটো পোৱা যায়। নামনি অসমৰ ফালে এইটো উৰালে চলে, কিন্তু উজনি অসমত এই ঢেঁকীটো, উজনি অসমৰ ফালে প্ৰতি ঘৰতে ঢেঁকীশাল আপোনালোকে দেখা পাব। পিঠা খুন্দিবলৈ ব্যৱহাৰ কৰে। ঢেঁকীশাল এইটো কোন গাইজ, আপোনালোকক মই এতিয়া এটা বস্তু দেখাম। আহোমসকলৰ পৰম্পৰাগত সাজপানী, যোনটো সাজপানী বুলি কয়, সেইটো বনাবলৈ যোনটো বস্তুৰ দৰকাৰ হয় মেইন, সেই বস্তুটো এতিয়া মামীহঁতৰ ঘৰত বনাই আছে সকামৰ বাবে। যিহেতু এই সাজপানী সকামৰ আৰু মৃতককেই হওক বা বিয়া সকাম সকলোতে এই সাজপানীটো দৰকাৰ হয়। কিন্তু এইটো বনাবলৈ যোনটো মেইন বস্তু, পিঠাটো মামীহঁতৰ ঘৰত বনাই আছে। চ' মই সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ব'লক তেন্তে। এইখিনি লাডু বনাই ইয়াত থৈ গৈছে পিঠাখিনি, আৰু এইখিনি মেইন বস্তুখিনি। ইয়াত 115 বিধমান বনৌষধি দৰৱ দিয়ে। তাৰ ভিতৰত কুপঢেঁকীয়া আৰু এইবিলাক বিলঙনি থাকে যে ঢেঁকীয়াৰ নিচিনা, সেইটো আৰু কিবা আচুবা আঠা বুলি কয়, সেইটো আঠাটোৰ কাৰণে দিয়ে। আৰু মানিমুনি, তেনেকৈ 100 কিমানটা বনৌষধি দৰৱ ইয়াত মিক্স কৰি পিঠাৰ লগত খুন্দে ঢেঁকীত। তাৰপিছত ঢেঁকীত খুন্দি ইয়াক গুড়ি কৰা
এইবিলাক। চ' ইয়াৰ পৰাই লাডু তৈয়াৰ কৰে আৰু লাডুটো পিছত সাজ বনাওঁতে ব্যৱহাৰ কৰে। বাঁহৰ চালনীৰ দৰে এখনত ওপৰত নেট দি তাত লাডুখিনি শুকাবলৈ দিব। তাৰপিছত ভালদৰে শুকোৱাৰ পিছত এইখিনি টান কিবা বৈয়ামৰ দৰে এটাত ভৰাই থ'ব আৰু এইখিনি বহুত বছৰলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব। এয়া একেলগে বহুত বছৰলৈকে বনাই থৈ দিছে। নমাই দিয়া আকৌ। ওপৰলৈ ঠিক আছেগৈ আকৌ। আও সুদা ঢেঁকীটো দি আছে। এই দি আমাৰ বু এয়া মায়ে মোৰ ভিডিঅ' চাই আছে। পুৰা চাইছে মোৰ ভিডিঅ'। কিমান ধুনীয়া ধুনীয়া সেউজীয়া। চ' বাহিৰতে ৰখি আছোঁ, কিমাননো ভিতৰত সোমাই থাকিম। চ' সেউজীয়াৰ মাজত সেউজীয়াবিলাক অলপ চাইছোঁ। ভাল লাগে সেউজীয়াবিলাক চকুৰে চাই, কিয়নো অকল এনিটাইম মোবাইলতে চাই থাকিলে মোবাইলটোকে আমাৰ যেতিয়া আমি ভিতৰত থাকোঁ আমনি লাগে ন, মোবাইলটোকে চাই থাকোঁ। মোবাইলটো ইমানকৈ চালেও বেয়া, চকু একদম খাৰাপ হৈ যাব চকু। সেইবাবে যেতিয়া আমি বাহিৰত ওলাই আহোঁ সেউজীয়াবিলাকৰ মাজত অকণমান সময় কটাওঁ, চাৰিওফালে সেউজীয়া চকুৰে চাওঁ। চ' মনটো বহুত ভাল লাগে, চকুও ভাল লাগে, একদম হাত পেলাই দিয়ে আৰু মনটো। ত' চহৰতকৈ গাঁৱৰ পৰিৱেশত থাকি বহুত ভাল লাগে, কাৰণ গাঁৱৰ গছ গছনি ইমান হুলস্থুল নহয় পৰিৱেশ, আৰু যান বাহনৰ পৰাও বহুত আৰু শব্দ প্ৰদূষণৰ পৰাও দূৰত থকা যায়। ত' আপোনালোকে বাৰু ক'ত থাকি ভাল পায় জনাবচোন, চহৰত নে গাঁৱত? চহৰত নাথাকিলেও চহৰলৈ যোৱা হয় কেতিয়াবা, কিন্তু একেবাৰে ভাল নালাগে, অশান্তি লাগে। ত' মই ভাবিছোঁ আপোনালোকক যেতিয়া লকডাউন খুলিব তেতিয়া আমাৰ যোৰহাটৰ বিভিন্ন ঠাই দেখুৱাবলগীয়া বহুত ঠাই আছে। চ' মই আপোনালোকক দেখুৱাম, কিন্তু যিহেতু এতিয়া ক'ভিড-19ৰ বাবে সকলো বন্ধ হৈ আছে, গতিকে প্ৰে কৰক যাতে সোনকালে জল্দি ক'ভিড-19 দেশৰ পৰা নোহোৱা হৈ যায়। এই ৰোগটো বহুতে মাৰাত্মক ৰোগ হয়। চ' ভগৱানক এইটোৱে আশা কৰিছোঁ, প্ৰে কৰিছোঁ যাতে সোনকালে এইটো শেষ হৈ যায়। চ' আপোনালোক কিমান এক্সাইটেড বাৰু যোৰহাটৰ ঠাইবিলাক চাবলৈ। চ' মই আপোনালোকক সকলো দেখুৱাম, কিন্তু এতিয়াতো ক'ভিড-19ৰ বাবে বন্ধ। চ' মোৰতো বহুত মন গৈ আছে ওলাই যাবলৈ, কিমান আৰু ঘৰতে সোমাই থাকিম, যাবলৈ মন যায় ন, কিন্তু কি কৰিম, প্ৰট'কল মানি চলিবই লাগিব। এতিয়াতো দিনৰ আগবেলা টাইমটোহে খোলা দিছে, পিছ টাইমটো বন্ধ। কিছুমান জেগাততো সেইটো সম্ভৱ নহয়, একেবাৰে বন্ধ। এতিয়া আৰু কি কৰিম, আৰু এনেই আছোঁ। আজি ব্লগটো আপোনালোকে চাব শেষলৈকে, প্লিজ স্কিপ নকৰাকৈ চাব, আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই, ঠিক আছে? চ' তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকক পুনৰ অহাকাইলৈ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু
যদি ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।